এগৰাকী বৃদ্ধা। বৃদ্ধাগৰাকীয়ে চুঁচৰে আনিছে এটা বস্তা। বস্তাটোত আছে কি? কিয় চুঁচৰে আনিছে বস্তাটো বৃদ্ধাগৰাকীয়ে? কোন এই বৃদ্ধাগৰাকী? আপুনি ভিডিঅ'টোলৈ প্ৰত্যক্ষ কৰক। হয়, এই দৃশ্য লাকুৱা ষ্টেচনৰ সমীপৰ এটা ৰাজপথৰ দৃশ্য। ৰাজপথৰ এটা পুখুৰী সদৃশ গাঁত নিজ হাতে দাঁতিৰ শিল কঢ়িয়াই মেৰামতি কৰাৰ চেষ্টা চলাইছে বৃদ্ধাগৰাকীয়ে। ৰাস্তাটোত অহা যোৱা কৰি আছে অন্য পথচাৰী, কিন্তু কোনেও বৃদ্ধাগৰাকীলৈ ভ্ৰক্ষেপ কৰা নাই। যি সময়ত গড়কাপ্তানি বিভাগ পূৰ্ণ নিদ্ৰাত, তেনে সময়তে বৃদ্ধাগৰাকীৰ এই কাৰ্যৰ ভিডিঅ'টোৱে ব্যাপক চৰ্চা লাভ কৰিছে ছ'চিয়েল মিডিয়াত। চকু কপালত তুলিছে সচেতন মহলৰ। কিন্তু প্ৰশ্ন হয়, ইয়াৰ পাছতো গড়কাপ্তানি বিভাগৰ চকু মেল খাবনে? নে এনেকৈয়ে চকু মুদা খুলি ভাও ধৰি ৰ'ব এই বিভাগটো? Bureau Report, Assam Today.